হাই গাইজ, আপচনা ব্লগ চেনেলত আপোনালোক চবকে স্বাগতম। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু উপভোগ কৰিব। চাই থাকক, আমি যাবলৈ ওলাইছোঁ চুইচ গেট আৰু আপোনালোকে আমাৰ লগতে থাকক। তো গাইজ আমি ফাইনেলি ৰাস্তাত আহি গ'লোঁ। আপোনালোকে দেখা পাই আছে, এই আগত আছে আম্মা, হাজবেণ্ড আৰু মোৰ ল'ৰাটো, আৰু বেকত মই, মোৰ চিষ্টাৰ দুজনী স্কুটি চলাই যাম। আমি লাহে লাহে স্কুটি লৈ যাবলৈ আৰম্ভ কৰিলোঁ। স্কুটিত তেলো নাই, আমি তেল বিচত সোমাই আছোঁ। তেল বিচত সোমাই তেল ভৰাম আৰু তেল ভৰোৱা হৈ গ'লে আমি লাহে লাহে ওলাই গৈ আছোঁ ৰাস্তাৰ পিনে। আহি পালোঁ টুল গেট। আপোনালোকে দেখা পাই আছে টুল গেট আছে আগত। এতিয়া টুল গেটটো আমি ক্ৰছ কৰি ল'ম। টুল গেট আমি পাৰ হ'লোঁ লাহে লাহে। এয়া দেখা পাইছে আমি বুঢ়ীগঙ্গা ৰাস্তাৰ পিনে সোমাই গ'লোঁ চাৰিওপিনে যাওঁ। তো ফাইনেলি আমি বুঢ়ীগঙ্গা আহি পালোঁ। দেখা পাই আছে বুঢ়ীগঙ্গাৰ দৃশ্য কিমান ধুনীয়া। এইপিনে দেখা পাইছে পানী বৈ আহি আছে, ইমান ধুনীয়া চাফা পানী। পানীখিনি পাহাৰৰ পৰা বৈ আহি আছে। এয়া ভণ্টিয়ে এইপিনে কেমেৰা কৰি আছে আৰু এইটো বুঢ়ীগঙ্গাৰ গেট হয়, য'ত পানী বৈ আহে। পানী চুইচ গেট বুলি কয়। লগতে এখন ব্ৰিজ আছে, আমি ব্ৰিজৰ ওপৰত ৰখি আছোঁ। আপোনালোকে আহিলেও দেখা পাব ইয়াতে ইমান ধুনীয়া পানী গৈ আছে। এইপিনে মানুহ অহা যোৱা কৰি আছে, দেখা পাই আছে মানুহ অহা যোৱা কৰি আছে। এয়া ভণ্টি দুজনী ৰখি আছে, বহুত ভাল লাগিছে জেগাত আহি। আৰু এয়া দেখা পাই আছে মোৰ ল'ৰা আৰু ল'ৰাৰ বাপেক। বাবা, তোমাৰ ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু খুচিত বাপেকক চৰ মাৰি দিছে এটা, দেখা পাইছে মাৰি আছে চৰ। ঠাণ্ডাত গম পোৱাই যায় চৰ মাৰিলে কেনেকুৱা লাগে। আৰু এয়া আম্মা আহি আছে, আম্মাক দেখা পাইছে। আম্মা ইয়াতে আহি বহুত হেপ্পী, বহুত ভাল পাইছে আম্মাই পেনে আহি। আৰু চাই আছে, আপোনালোকে চাই থাকক। ব'লক এতিয়া আমি ওপৰলৈ যাওঁ। তলৰখিনিতো দেখালোঁ, এতিয়া ওপৰখিনি দেখাওঁ। আমি এতিয়া ওপৰত আহি পাই গ'লোঁ। দেখা পাই আছে ওপৰত ইমান ধুনীয়া পানী বৈ আছে, পাহাৰৰ পৰা আহিছে পানীখিনি তলত। আৰু ইমান চাফা পানী আৰু বহুত চেঁচা। পানীত নামাৰ লগে লগে গোটেই ভৰি বৰফ হৈ গৈছে আৰু গোটেই গা সিৰিৰাই গৈছে। আপোনালোকে আহিলে নিশ্চয় নামি চাব, পানীখিনি বৰ চেঁচা আৰু ভালো লাগিছে পানীখিনি চাই। বহুত চাফা পানী। ইয়াত দেখা পাইছোঁ ইয়াত মানুহে পানীখিনি খায়ো আছে, খাব পাৰি পানী, বহুত ভাল। আৰু ইয়াৰ পানীৰ ওপৰেদি গাড়ী চলি গৈ আছে, দেখা পাইছেনে? দেখা পাইছে ইমান ধুনীয়া ভাটৌ। ভণ্টিৰ হাতত লৈছে, একদম ভণ্টিৰ নিচিনা দেখিবলৈ ধুনীয়া। আৰু এতিয়া মই অলপ ল'বলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ হাতত আহি গৈছে ভাটৌ, আৰু ভাটৌটো মই অলপ মোৰ ল'ৰাটোক দিবলৈ চেষ্টা কৰি আছোঁ। এয়া দেখা পাইছে মোৰ ল'ৰাটোৱে অলপ ভয় কৰি আছে ভাটৌটো দেখা পায়, আৰু ভাটৌটোৱে মোক কামুৰিছে। একো নাই, মই দুখ পোৱা নাই। কিন্তু মই মোৰ ল'ৰাক দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ আৰু যত্ন কৰি আছোঁ, কিন্তু মোৰ ল'ৰাটোৱে ভয় কৰি আছে। মই আৰু তাক নিদিওঁ। আৰু ভাটৌটোৱে বোলে মা আৰু পাপা ক'বলৈ শিকিছে, কিন্তু মই ক'বলৈ কৈছোঁ, কিন্তু কোৱা নাই। আমাক চিনি পোৱা নাই কাৰণে কোৱা নাই। আৰু ভাটৌটো আমাৰ নহয়, ইয়াতে এজন খুৰাৰ হয়, আৰু মই খুৰাক এতিয়া ভাটৌটো দি দিওঁ, কাৰণ ভাটৌটোৱে মানে বেয়া পাইছে মোক চাগে, হাঁহা নাই মোক দেখি। আমি ইয়াৰ পৰা এতিয়া ওলাই যাবলৈ সময় হৈ গ'ল। আপোনালোকক লাষ্ট দৃশ্য দেখাই দিছোঁ, এয়া দেখি লওক। আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। আৰু ইয়াতে ৰখি আছে মোৰ হাজবেণ্ড আৰু ল'ৰা, আৰু এইপিনে চাওক ছাইডত মানুহ পূৰা এনজয় কৰি আছে, গান বজি আছে। আৰু এয়া চেল্ফি বাইদেউ দুজনী চেল্ফি উঠাই আছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই চিধা যাম হোটেলত, ভোক লাগিছে। এয়া আমি আহি পালোঁ হোটেল, আৰু ইয়াতে আমি খাই আছোঁ গোল্লা খাই ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই যাম। খাজুৰৰ মিঠাই দেখিছেনে? খাজুৰৰ মিঠাই কেতিয়াবা খাইছেনে আপোনালোকে? খাই চাব, যোনে যোনে খোৱা নাই নিশ্চয় খাই চাব, বহুত ভাল লাগে। আৰু ভণ্টি এইপিনে লাহে লাহে খাজুৰৰ মিঠাইটো কাটি আছে, আৰু লাজ কৰিছে দেই, মুখটো লুকাই লুকাই খাইছে ভণ্টিয়ে। কোনোবাই নাখায় দিয়া, লাজ কৰিব নালাগে। আৰু এইপিনে আম্মাই লাহে লাহে খেজুৰৰ মিঠাইটো কাটিব, দেখা পাই আছে। এতিয়া আম্মাই লাহে লাহে মিঠাইটো খাই আছে। মিঠাইটো আম্মাৰ খোৱা হৈ গ'ল, ভাল লাগিছে আম্মাৰ। আৰু এইপিনে চাওক বাইদেৱে, এয়া দেখা পাইছে বাইদেৱে কেনেকৈ চোবাই আছে মিঠৈটো। আৰু একদম পেহী আৰু ভতিজা মিলিয়ে একদম পূৰা ধুনীয়াকৈ খাই আছে। পেহী আৰু ভতিজাৰ খোৱা হৈ গ'ল, এয়া দেখা পাই আছে। আৰু এইপিনে এয়া ল'ৰাৰ বাপেকে মিঠৈ চোবাই কৈ আছে, এইটো বোলে খাজুৰৰ নহয়, এইটো বোলে মিঠৈৰ গোল্লা হয়। আমাৰ মিঠৈ খোৱা হৈ গ'ল। এতিয়া আমি ল'লোঁ চিকেন ৰোল, দেখা পাইছে চিকেন ৰোল।
বহুত গৰম গৰম চিকেন ৰোল ঠাণ্ডাত খাবলৈ বৰ ভাল। আমি তাৰ পৰা ঠাণ্ডা পানী ভৰিৰে একদম গচকি গোটেই গা ঠাণ্ডা হৈ গ'ল। ইয়াতে আহি গৰম চিকেন ৰোল খাই আছোঁ। চিকেন ৰোল খাই ভণ্টি দেখিছেনে কেনেকুৱা পাগল হৈ গৈছে আৰু বহুত হাঁহিছে দেই। তো ফাইনেলি আমি তাৰ পৰা আহি পালোঁহি ঘৰ। তো গাইজ আমি তাৰ পৰা চিধা ঘৰত আহিলোঁ আৰু ঘৰত আহি আমি গাখীৰ চাহ আৰু বৰা চাউলৰ পিঠাৰ লগত বনাই খাইছোঁ। বনাওঁখিনি আপোনালোকক দেখাব পৰা নাই, ঠাণ্ডা বৰ আছিলে। চ' গাইজ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে।